দুষ্ট দানৱ হিৰণ্যক্ষ অত্যাচাৰী দুষ্ট দানৱ কিবা এইটো ধৰিত্ৰী আইনে বাবে কষ্ট দিছ বল প্ৰয়োগেৰে নকৰ নেকি মৰণৰ বাবে ভয় আমলে ধৰিত্ৰীক উদ্ধাৰৰ বাবে বৰক স্বৰূপে কালান্তক জন ৰূপে হৈছো উপস্থিত তোক দণ্ড দিবৰ বাবে মূৰ্খ দৈত্য এতিয়াও নিচিনিলি মোক মৰণৰ মুহূৰ্তত শুনি লবি এটি কথা মোৰ পশু শক্তি নিধৰণ বাবে পশু স্বৰূপে আজি তোৰ সন্মুখত মই নিজেই নাৰায়ণ দৈত্য নয়ধম ভাবে মৰণৰ মুহূৰ্তত শুনি লবি এটি কথাবোৰ